हेलो एभ्रिवान সকলোৰে নিশ্চয় ভাল মোক দেখি চাগে গম পাইছে মই কৰবলৈ যাব ওলাইছো মই কৰবলৈ যাব ওলাইছো কিন্তু কিয় যাব ওলাইছো কাৰ লগত যাব ওলাইছো আৰু ক'ত যাব ওলাইছো জানিবলৈ চাই থাকক মোৰ ভিডিঅ' যাব লাগিম ৰেডি গাড়ীৰ ওপৰত মাস্ক আৰু হেলমেট পিন্ধি ললো পিন্ধিবটো লাগিবই পিন্ধি ললো ইটা ভগৱানক চিন্তি ৰাস্তাত যাই থাকোঁতে মোৰ লগৰ কেইজনী দেখিলো সিহঁতে মন্দিৰত আছিলে ময়ো সিহঁতৰ লগত এটা সেৱা জনাই আগলৈ আগবাঢ়িলোঁ লগৰজনীক ললো হৰিপুৰৰ পৰা আমি দুই এতিয়া আগবাঢ়িম আগলৈ আমাৰ গাড়ীত যোৱা কথা আছিলে কিন্তু বতৰ বেয়া কাৰণে আমি বাছত উঠিলোঁ বৰপুৰা চকলৈকে যাব নোৱাৰা কাৰণে বাছত একদম ভিৰ কম এজন এজনকৈ বহিব দিছে এটা চিটত বাছৰ পৰা নামি আমি ৰিক্সাত উঠিলোঁ নলবাৰী আমাৰ ছাৰজনৰ ঘৰত ছাৰ মানে কি আমাৰ জুলজি ডিপাৰ্টমেণ্টৰ ছাৰ হয় প্ৰফেচাৰ হয় তেখেতে বহিবলৈ ইচ্ছা কৰিছে কৰোণাৰ কাৰণে তেওঁ ভালকৈ বিদায় দিব আমি পৰা নাই গতিকে আজি আমি তেখেতৰ ঘৰত যাই তেওঁক বিদায় দিম বুলি মানে ভাবি আমি গোটেইখিনি ষ্টুডেণ্ট আহিছোঁ বাকীবোৰ আহি আছে আমি বেলেগকৈ আহিছোঁ আমি নলবাৰী কলেজ পাই গ'লোঁ ছাৰৰ ঘৰ নলবাৰী কলেজৰ কাষতে আমি চিনি নাপাওঁ যাই আছোঁ তথাপিতো গাড়ী খুৰাজনে লৈ যাই আছে ছাৰৰ ঘৰ পাই গ'লোঁ বহুত বৰষুণ চালি এতিয়া অনা নাই বহি আছোঁ এই ৰিক্সা সোমাই যাব লাগে ছাৰৰ ঘৰলৈ কিন্তু ইমান বৰষুণ নামো এঠাইত ৰখি আছোঁ কাষৰে ঘৰ এটাত মানে আমাৰ লগৰকেইজন আহি পোৱা নাই বৰষুণৰ কাৰণে আমি ইয়াত ৰখিবই লাগিব উপায় নাই কৰোণাৰ সময় গতিকে ভিজিটো যাব নোৱাৰি গতিকে ৰখি আছোঁ আমি ইয়াতে থাকোঁচোন কিমান সময় ৰখাই আমাক আমাৰ লগ আহি পালে মোৰ ভাস্কৰ চিন্ময় ৰূপম ইহঁতৰ মানে ভিজি ভিজি অৱস্থা নাই বৰষুণত ভিজি ভিজি মোৰ এটা ভয়ংকৰ গান ওলাই গৈছিল মিউট কৰি দিছোঁ বাৰু দুপাত্তাতে বৰষুণ থকাৰ প্ৰচেষ্টা এয়া ছাৰৰ ঘৰ পাই গ'লোঁ আমি ছাৰৰ ফ্ল'ৰত এণ্ট্ৰি কৰিলোঁ বাকীকেইজন আহি আছে বৰষুণৰ কাৰণে অলপ খেলি মেলি হৈ গ'ল টাইমৰ আৰু এইজনেই হৈছে আমাৰ শ্ৰদ্ধাৰ বিপুল বৰুৱা ছাৰ সিহঁতক চাওকচোন একদম দৌৰি দৌৰি বৰষুণত ভিজি ভিজি আহি নোপোৱা যেন হৈছে একদম ৱেলকাম চবকেইটা গোটেইকেইজন আহি নোপোৱা হেতুকে আমি অলপ গানকে আৰম্ভ কৰিলোঁ শুনকচোন কেনেকুৱা পাই জীবন লিখা তোৰ হেতা হেতেৰি জীবন হেৰুৱা বঢ়িয়া বঢ়িয়া সন্মানীয় বিপুল বৰুৱা 30 বছৰে অম্লান শিক্ষাৰ জ্যোতি বিলাই এই সমাজখনক পোহৰাই আছে আমি এই কালিও পাইছোঁ এবাৰ মই মানে কি হৈছিল মানে ডিপাৰ্টমেণ্টৰ লাইব্ৰেৰীত যেতিয়া আমি কিতাপ নিছিলোঁ তাৰপিছত কি হ'ল
জুলিয়াছ তই জুলিয়াছ আছে নেকি তই জুলিয়াছ আচলতে মহাবিদ্যালয় ইহু মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক মাননীয় শ্ৰীযুত বিপুল বৰুৱা মহোদয়লৈ বিদায় সম্বৰ্ধনা দিনাংক 7/9/2020 পৰম পূজনীয় শিক্ষাগুৰু সুদীৰ্ঘদিন শিক্ষকতা জীৱনত অন্ত পেলাই অৱসৰ গ্ৰহণৰ এই বিদায়ৰ পবিত্ৰ ক্ৰমত ইহু মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ ছাত্ৰ ছাত্ৰীবৃন্দই আপোনালৈ যাচিছোঁ আদৰ সম্বৰ্ধনা আপুনি 1990 খ্ৰীষ্টাব্দৰ 14 মাৰ্চত ইহু মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক হিচাপে যোগদান কৰি আমাক সুখ্যাতিৰে শিক্ষা প্ৰদান কৰি 2020 খ্ৰীষ্টাব্দৰ 5 ছেপ্টেম্বৰ তাৰিখে অৱসৰ গ্ৰহণ কৰিলে এগৰাকী নিষ্ঠাবান অধ্যাপক হিচাপে নিৰলস সেৱা আগবঢ়াই মানৱ সম্পদ গঢ়াৰ বাবে যি অৰিহণা আগবঢ়ালে তাৰ কাৰণে আমি চিৰকৃতজ্ঞ পৰিশেষত মংগলময় পৰমেশ্বৰৰ ওচৰত আপোনাৰ দীৰ্ঘায়ু সুস্বাস্থ্য আৰু অপৰন্ত কৰ্মস্পৃহা কামনাৰে ইতি শ্ৰদ্ধাৰে আপোনাৰ একান্ত বাধ্য ছাত্ৰ ছাত্ৰীবৃন্দ প্ৰাণী বিজ্ঞান বিভাগ ষষ্ঠ সাপ্তাহিক আৰু এইখিনি সময় আছিল দুপৰীয়াৰ আহাৰৰ সময় যিখিনি বাইদেউ আৰু ছাৰে আমালৈ বহুত মৰমেৰে বনাইছিল সঁচাকৈ বহুত সোৱাদ হৈছিল সিদিনাখন আমাৰ সদায় মনত থাকিব খাই বৈ অকণমান জিৰণি লৈ যিহেতু দেৰি হৈছিল আমি সকলোৱে যাবলৈ ওলালোঁ এয়া শেষত গোটেইবোৰ একেলগে এতিয়া ছাৰৰ ঘৰৰ পৰা বিদায় লওঁ ছাৰ বাই বাই আৰু এনেদৰেই বিভিন্ন আলাপ আলোচনা হাঁহি স্ফূৰ্তিৰ মাজেৰে ছাৰৰ ঘৰত দিনটি খুব সুন্দৰকৈ পাৰ হ'ল আমি ছাৰক এনেকৈ বিদায় জনালোঁ ছাৰৰ ঘৰত গৈ আমাৰ খুবেই ভাল লাগিছিল ছাৰৰ পৰিয়ালৰ মৰম চেনেহ আশীৰ্বাদ পাই ছাৰৰ পৰিয়ালক আমাৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ আজিৰ ভিডিঅ'টিত মোৰ ছাৰৰ বিদায়ক লৈ এইখিনিয়ে আছিল ছাৰৰ বিদায় উৎসৱটো আপোনালোকক দেখুৱালোঁ যদি ভিডিঅ'টি ভাল পালে তেতিয়াহ'লে লাইক কৰিব আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু যদি মোৰ চেনেলটো নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব